গংগাত প্ৰকৃততে এখন অসমীয়া ছবি আৰু অসমীয়া অনুভৱক তাক ভালদৰে সাঁচি ৰখা হৈছে গতিকে গংগাত কি পাব বুলি সুধিলে আচলতে গংগা নামটোতো পবিত্ৰ এটা নাম পবিত্ৰ এটা শব্দ গংগা সেই গংগা শব্দটোকে সৰুগত কৰি আমি গংগাখন নিৰ্মাণ কৰিছোঁ গংগাত মৰম চেনেহ হিংসা তাৰপিছত আপোনাৰ মাক আৰু মৰমৰ যিটো এটা টান থাকে আৰু দেউতাকৰ ছোৱালীজনীৰ প্ৰতি কেনেকুৱা এটা হেৰি কণমানিজনী দেউতাকৰ কৰিছোঁ মই এজনী কণমানি মানে গোটেই কাহিনীটো এতিয়া কৈ দিবলৈ অলপ দিগদাৰ হয় কাৰণ যিহেতু আহি আছে সংলাপ ইয়াত যোগেশ আছে যোগেশ কৈছে ই নিগেটিভ কেৰেক্টাৰ এটা কৰিছে আৰু মই এডভকেটৰ ৰূপে কৰিছোঁ নমস্কাৰ কৈ দিওঁ আমি নমস্কাৰ মৰাঞ্জন চলিহা মই মোৰ ভাইটি এটা কেছত ফচি আছে মই জানো আপুনি মোৰ ভাইটিৰ বিৰুদ্ধে ওকালতি কৰি আছে মই বিচাৰোঁ আপুনি কেছটো অলপ লুজ কৰি দিয়ক নহ'লেতো জানেই মই কি কৰিব পাৰোঁ এইবোৰ ৰঙা চকু আপুনি বেলেগক দেখুৱাব গাত এই উকিলৰ কলা কুটটো পিন্ধাৰ দিন ধৰি এনেকুৱা বহুত ৰঙা চকু হালধীয়া কৰি আহিছোঁ হালধীয়া সৰিয়হ ফুলৰ ৰং হালধীয়াই হয় বেলেগ কথা কৈছে দেখোন হালধীয়া থেংক ইউ কি খাবি